বন্ধুসকল আজি আপোনালোকক এবিধ মূল্যৱান বাঁহ দেখুৱাম আৰু সেই বাঁহবিধ য'তে ত'তে পোৱা নাযায়। পুমা আহিলে সেই বাঁহবিধলৈ মনত পৰে। সেই বাঁহবিধৰ এটাই কাম আছে যে চুঙা চাউল খাব পাৰি আৰু এটা কৰিব পাৰি, গাহৰি মাংস চুঙাত দি পিনে খাব পাৰি। ককা এই বাঁহটোৰ নাম কি? খকলং বাঁহ বুলি কয়। ইয়াৰ কাম বিশেষ নাই বেলেগ, চুঙা চাউল খোৱা। কেতিয়াবা দৰকাৰ হ'লে মানে অকণমান জেওৰা হেৰি তাতে লগাই দিব পাৰে এইটোতে মানে চাউণ্ডটো যায়। মই কাটিম এতিয়া। আৰু টাউনত থাকিলে এইজোপা বাঁহ মানুহে দেখি নাপাব পাৰে, বহুতে দেখি নাই পোৱা, কিছুমান মানুহে দেখি পাইছে। গাঁৱত থাকিলে এইবিলাক সুবিধা পোৱা যায়। গাঁৱৰ মানুহ কিছুমানে চিনি পায়, বহুতে চিনি নাপাব পাৰে, সেইকাৰণে ভিডিঅ'টো বনালো। কাটিম এতিয়া। চিঠি লিখো কপি কপি মাঘৰে জাৰত, অ মইনা চুঙা চাউল পোহৰে মাহত, চিঠি লিখো কপি কপি মাঘৰে জাৰত, তাতে আকৌ গৰু জগিল উৰুকা পুৱাত, ঘেঁহু তপতাই থৈছো বাঁহৰে চুঙা, এপুৰা মাটি সাৰথি তাকে আশা কৰি পাতিমে বিয়া বহাগত।